ডিসক্লেইমাৰ ভিডিঅ'টো বনোৱাৰ আগতে ভাতকেইটা খাই পেলাই তামোল এখন পকটিয়াই লৈছিলোঁ গতিকে ভিডিঅ'টো যেতিয়া শ্বুট কৰিছিলোঁ তেতিয়া মুখখন অলপ ৰঙা হৈ আছিলে গতিকে ক্ষমা কৰিব আমি অসমীয়া মানুহে ভাত খোৱাৰ পাছত তামোল এখন খাওঁৱে এতিয়া ভিডিঅ'টো চলাই যাওঁ নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ আজিৰ ভিডিঅ'টোৰ ছেটআপটো অলপ ব্যতিক্ৰম কাৰণ আজি আপোনালোকক বহুতকেইটা গুৰুত্বপূৰ্ণ কথা ক'ম আগৰটো যোনটো ভিডিঅ' আছিলে সেই ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে মই প্ৰত্যেক সপ্তাহত আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম ভিডিঅ' নবনোৱা নহয় মই ভিডিঅ' শ্বুট কৰিছোঁ কিন্তু মেইন কথাটো ভিডিঅ' দিব নোৱাৰা তাৰ মুখ্য কাৰণ বুলি ক'ব লাগিব এডিটিং কৰিবলৈ সময় নাই এডিটিং কৰিবলৈ সময় মিলাব পৰা নাই কিন্তু এই ভিডিঅ'টো যিটো ভিডিঅ' আপোনালোকে থাম্বনেইলটো দেখি ভিডিঅ'টো চাবৰ কাৰণে আহিছে তাৰ কাৰণেহে আজি এই কথা কেইটামান ফৰ্মেলি ক'বৰ কাৰণে আজি আপোনালোকৰ আগত এইটো ছেটআপত আহিছোঁ যাতে মই কথাখিনি আপোনালোকৰ আগত জনাব পাৰোঁ আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' উপহাৰ দিয়াৰ উদ্দেশ্যেৰে মই সিদিনাখন গৈছিলোঁ শিৱসাগৰলৈ আমাৰ অসমৰ ঐতিহ্য ক্ষেত্ৰ আমাৰ আহোম ৰজাসকলৰ ঐতিহ্যস্থল বুলি ক'বলৈ গ'লে হৈছে শিৱসাগৰ আৰু পৰ্যটনৰ আকৰ্ষণৰ অসমৰ অন্যতম এখন ঠাই হৈছে শিৱসাগৰ সেই শিৱসাগৰৰে বিভিন্ন ঐতিহ্য স্থান তাৰ হিষ্ট্ৰী বা তাৰ শোভা বৰ্তমান তাৰ স্থিতি কি এই সম্পৰ্কত আপোনালোকৰ মাজত জনাবলৈ বিভিন্ন এক্সাইটিং কণ্টেণ্ট আনিবৰ কাৰণে মই গৈছিলোঁ শিৱসাগৰলৈ এতিয়া আমাৰ অসমত যোনটো পৰ্যটনস্থলী আছে যিমানবোৰ পৰ্যটনস্থলী আছে কাজিৰঙাই হওক শিৱসাগৰে হওক বা অন্যান্য যিমানবোৰ ঠাই আছে বিভিন্ন ঠাইত কি হৈ আছে মই বৰ্তমান গম নাপাওঁ কিন্তু আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে কোভিড-19 অহাৰ পাছত আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা ছেক্টৰ হৈছিলে ছাৰ্ভিচ ছেক্টৰ আৰু ছাৰ্ভিচ ছেক্টৰৰ যোনটো টুৰিজিম ছেক্টৰ আছিলে সেইটো সাংঘাতিক বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিলে আৰু টুৰিজিম ইণ্ডাষ্ট্ৰিটোৰ লগত বহুত ব্যক্তি একোখন নিৰ্দিষ্ট জেগাৰ বহুতো ব্যক্তি আচলতে জড়িত হৈ থাকে তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণ সেই পৰ্যটনস্থলীটোৰ ওপৰত সম্পূৰ্ণভাৱে ডিপেণ্ডেণ্ট আৰু এই টুৰিজিমস্থলীবিলাকৰ নিৰীক্ষণ কৰিবৰ কাৰণে তাক ডেভেলপমেণ্ট আপলিফমেণ্টৰ কাৰণে একচুৱেলি বহুতো বিভাগ আছে বহুতো কৰ্মচাৰী আছে কিন্তু এটা কথাটো হৈছে যে আমাৰ অসমৰ প্ৰধান ঐতিহ্যস্থল বা প্ৰধান আমাৰ যিটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল বুলি ক'বলৈ গ'লে শিৱসাগৰ এই শিৱসাগৰৰ যিবিলাক টুৰিজিম স্পট আছে বা যিবিলাক পৰ্যটনস্থলী আছে তাৰ কিন্তু মিছমেনেজমেণ্টৰ এক্সাম্পল আপোনালোকক দি আচলতে শেষ কৰিব পৰা নাযায় কোভিড-19ৰ বাবে তেওঁলোকে কি কৰিছিলে যে অনলাইন বুকিঙৰ এটা ব্যৱস্থা কৰিছিলে অনলাইন টিকেট বুকিঙৰ ব্যৱস্থা কৰিছিলে পৰ্টেলটোৰ অৱস্থা দেখিলে আপোনালোকৰ আচলতে হাঁহিয়ে উঠিব কি পৰ্টেলৰ ব্যৱস্থা কৰিছে কিন্তু বৰ্তমান বজাৰ হাট খুলি গৈছে তেওঁলোকে ফিজিকেল টিকেট দিও চলাব পাৰে যিহেতু চিনেমা হল খুলিবৰ কাৰণে বৰ্তমান অনুমতি দিছে কিন্তু তাতে বৰ্তমান কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা দেখা পোৱা নাই এটা টিকেট বুক কৰিবৰ কাৰণে এজন পৰ্যটকে যদি আধা ঘণ্টা 1 ঘণ্টা স্পেণ্ড কৰিব লাগে আৰু তাৰ পাছতো যদি তেওঁক সোমাবলৈ অনুমতি দিয়া নহয় বা তেওঁ প্ৰচেছটো কমপ্লিট কৰিব নোৱাৰে ইমান এটা কমপ্লিকেটেড প্ৰচেছ যিহেতু পৰ্যটনস্থলীবিলাক চাবৰ কাৰণে এতিয়া কোভিড আমাৰ মাজৰ পৰা লাহে লাহে অলপকৈ হ'লেও কমিছে বা সেই যোনটো চিন আছিল লকডাউনৰ চিনটো আমাৰ মাজৰ পৰা অলপকৈ হ'লেও গৈছে এতিয়া মানুহবিলাকে নিউ ইয়েৰ আহিছে বিভিন্ন জেগা চাবলৈ মন কৰিছে বিভিন্ন জেগালৈ গৈছে মানুহবিলাকে মনটো খুলি অলপমান ওলাই যাব বিচাৰিছে বা বাহিৰা বহুত পৰ্যটকো আমাৰ অসমলৈ আহিছে সিদিনাখন ৰাস মহোৎসৱ হৈ গ'ল মাজুলীত বহু পৰ্যটক মই নিজে দেখা পাইছোঁ গতিকে এই পৰ্যটকখিনি আহি পেলাই যদি সেই নিৰ্দিষ্ট স্থানটো দৰ্শন কৰিব বিচাৰে বা যাব বিচাৰে তাত যদি এনেকুৱা ধৰণৰ কিছুমান অসুবিধা দেখা পোৱা যায় তেতিয়াহ'লে আচলতে কি ইমেজ তৈয়াৰ হ'ব আমি অসমৰ মানুহ আমি অসমৰ কিবা এটা ভুল হৈছে আমি ক'বলগীয়া নাই বা আমাৰ বেয়া লাগিলেও আমি সিমান গাত লগাই নলওঁ বা আমাৰ কোনো প্ৰেষ্টিজ আমাৰ জেগাখনৰ কোনো প্ৰেষ্টিজ তেনেকৈ নাযায় কিন্তু বাহিৰৰ এজন মানুহ আহি পেলাই যদি এটা সম্পূৰ্ণ মিছমেনেজমেণ্ট দেখা পায় পৰ্যটনস্থলীবিলাকৰ অৱস্থা যদি খুব বেছি পেথেটিক দেখা পোৱা যায় এণ্টাৰিং ছিষ্টেমটো যদি কমপ্লিকেটেড হয় তেতিয়াহ'লে পৰ্যটন আকৰ্ষণ হ'ব নে পৰ্যটক গুচি যাব নে সেই জেগাখনৰ বিষয়ে ভাল ৰিভিউ দিব নে বেয়া ৰিভিউ দিব আপোনালোকে নিজে চাওক আপোনালোকে নিজে ভাবি চাওক এই কথাখিনি এতিয়া আপোনালোকে মই তাত গৈ কেনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ যোনটো আহোম ৰজাৰ পেলেচ বুলি কয় কাৰেংঘৰৰ যি সুন্দৰ শোভা বা কাৰেংঘৰৰ যি ঐতিহ্য তাক দেখুৱাবৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে মই তালৈ গৈছিলোঁ তাৰ পাছত কি হ'ল ডাইৰেক্টলি আপোনালোকে সেই জেগাটোৰ পৰাই নিজে এবাৰ চাই লওক নমস্কাৰ ৱেলকাম বেক টু আনাডাৰ ভিডিঅ' আজি আমি বৰ্তমান আহি উপস্থিত হৈছোঁহি আচলতে যিদিনাখন আমি চৰাইদেউ চাব গৈছিলোঁ সেইদিনাখনে আমি আহিছিলোঁ কাৰেংঘৰ চাবৰ কাৰণে কিন্তু গোটেই ভিডিঅ'টো যদি একেলগে দিলোহেঁতেন দীঘল হ'লহেঁতেন সেইবাবে আমি পাৰ্ট 1 পাৰ্ট 2 ভাগ কৰি দিলোঁ আৰু এই সম্পূৰ্ণ ভিডিঅ'টো হ'ব কাৰেংঘৰৰ ওপৰত মোৰ ঠিক পিছফালে আপোনালোকে দেখা পাইছে এইটো হৈছে কাৰেংঘৰৰ ওপৰত আজি সবিশেষ দেখুৱাই আপোনালোকক কাৰেংঘৰ সম্পৰ্কে জনাবলৈ যত্ন কৰিম কাৰেংঘৰৰ ইতিহাস কাৰেংঘৰৰ বুৰঞ্জী সম্পৰ্কে আপোনালোকক জনাম গতিকে ভিডিঅ'টো আপোনালোকে পূৰাকৈ চাই যাওক আৰু কাৰেংঘৰ সম্পৰ্কে মোৰ নিজস্ব শৈলীত কাৰেংঘৰ আপোনালোকক কেনেকৈ দেখুৱাওঁ তাৰ ওপৰত আপোনালোকক দেখুৱাই যাম গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই যাওক টিকেট ঘৰ কিন্তু সম্পূৰ্ণ ছিষ্টেম বৰ্তমান চেঞ্জ হৈ গৈছে কোভিডৰ পাছৰ পৰা অনলাইনত টিকেট দিয়া ব্যৱস্থা কিন্তু ব্যৱস্থাটো সিমান এটা ভাল নহয় যিমান ইজি যেন লাগে সিমান ইজি নহয় বহুতে এছেছ কৰিব নোৱাৰে সেইবাবে কিন্তু বহুত মানুহ ঘূৰিও যাব লগা হয়নে নাই তোৰা সাধাৰণ মানুহখিনিৰ কাৰণে দিগদাৰ আছে কিন্তু কিমাননো মানুহে স্মাৰ্টফোন চলাব জানে বহুতে নাজানে ন বহুত ভিতৰৰ গাঁৱৰ পৰা অহা মানুহ থাকিব পাৰে যিসকলে নাজানে তেওঁলোকৰ বাবে কিন্তু ইয়াত বৰ্তমান আহি এইবিলাক দিল্লী লণ্ডন আমেৰিকাত এইবিলাক পজিছে
প্ৰযোজ্য আমাৰ অসমত ইমান বেছি ডিজিটেলাইজেশ্যনটো অসুবিধাজনক ছুৱাইপ কাৰ্ডৰ ব্যৱস্থা দিব পাৰিলেহেঁতেন তেতিয়া হয়তো অলপমান ইজি হ'লহেঁতেন কাৰ্ড থকাসকলৰ কাৰণে কিন্তু সেইবিলাক বৰ্তমান নাই যেনে তেনে হ'লেও আমাৰ ছাৰে চেষ্টা চলাই আছে চিন্তা কৰি হ'লেও বাপৰে বাপ ইমান ডিটেইলছ লাগে ছাৰ কি কি বিচাৰিছে ডিটেইলছত আইডি আপোনাৰ আইডি প্ৰুফ দিব লাগে আইডি প্ৰুফ দিব লাগে আইডি নাম্বাৰ দিব লাগে ইমানবোৰ পুৰাই মেলি মানুহ কেতিয়া যাব কি চাব চৰাইদেউত আমাক সোমাব দিলে ৰংঘৰত সোমাব দিলে কিন্তু কাৰেংঘৰত আহি পেলাই বৰ্তমান আমাৰ পে'মেণ্ট প্ৰচেছটো হোৱা নাই সকলোকে ভুক্তভোগী কিন্তু ইউ পি আই যোনটো বা তেওঁলোকে যোনটো অনলাইন পে'মেণ্টৰ ব্যৱস্থা কৰিছে এই প্ৰচেছটো কিন্তু বহুত বেছি কমপ্লিকেটেড কি ক'ব একচুৱেলি চাওক এইবিলাক আমাৰ ইয়াত প্ৰযোজ্য নহয় হা ইণ্টাৰনেটো শ্ল' ইণ্টাৰনেট য'ত আমাৰ 4G কথা কৈ আছে তাত 2Gটোৱে ভালকৈ নচলে ইয়াতে 2G নচলে তাতে এইবিলাক ছিষ্টেম কৰিছে একচুৱেলি এইবিলাক আমেৰিকা লণ্ডন এইবিলাক প্ৰযোজ্য আমাৰ নিচিনা ইয়াত মই এটা কথাই কৈছোঁ যে কোভিডৰ পাছত আমাৰ যিবিলাক পৰ্যটনস্থলী আছিলে সেইবিলাক সম্পূৰ্ণৰূপে বৰ্তমান মানে যোনটো টুৰিজিম ছেক্টৰটো পূৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে তাৰ পাছত বৰ্তমান কোভিডটো অলপমান কমি যোৱাৰ পৰা বৰ্তমান মানুহবিলাক আহিছে অহাৰ পাছতো যদি ইমান এটা কমপ্লিকেটেড প্ৰচেছ চলি থাকে খালি দিয়ক হা এটা যদি কমপ্লিকেটেড প্ৰচেছ যদি চলি এই চাৰ্ভাৰ ডাউন এতিয়া বোলে ইয়াৰ পৰা ঘূৰি যাব লাগিব পে'মেণ্ট নহ'লে ঘূৰি যাব আমাৰ এটা চাৰ্ভাৰ শ্ল' হৈছে তাৰপাছত আমাক ইয়াৰ পৰা ঘূৰাই পঠাইছে আমি ইমান দূৰৰ পৰা আহিছোঁ কিন্তু আমি এতিয়া ঘূৰি যাব লগা হৈছে সম্পূৰ্ণ 5 ঘণ্টা মটৰচাইকেলত অহাৰ পিছত কিবা চাৰ্ভাৰ শ্ল' বোলে ভাই এইবিলাক নাজানোৱে আমি এইবিলাক আমি নাজানোৱে সেনেকৈ ক'লেহে বুজিব যেতিয়া চাৰ্ভাৰ শ্ল' আমি মানুহ ঘূৰি যাব লগা হৈছে চাৰ্ভাৰ এৰ'ৰ দেখাইছে যদি এৰ'ৰ দেখায় তেতিয়াহ'লে মানুহ মানে ভিতৰলৈ যাব নোৱাৰে ইমান প্ৰব্লেম সেইটো পে'মেণ্টটো হৈ গৈছে তথাপিও সোমাব পৰা নাই আমি বহুত মানুহ ইয়াতে ৰখি আছোঁ কিন্তু তেওঁলোকে আচলতে সোমাব দিয়া নাই কাৰণ আমাৰ ইয়াতে পে'মেণ্টটো হোৱা নাই আৰু ইয়াতে চাওক কিমান মানুহ আছে চাওক কিমানখিনি মানুহ আছে সকলোৱে আচলতে এই ব্যৱস্থাটো আচলতে ভুক্তভোগী বুলি ক'ব লাগিব অনলাইন যিটো ব্যৱস্থা তেওঁলোকে কৰিছে এইটো পৰ্টেলটো সম্পূৰ্ণৰূপে বেয়া আৰু এটা অপৰিপক্ক পৰ্টেলৰ যোগেদি তেওঁলোকে পে'মেণ্টৰ ব্যৱস্থাটো কৰিছে ইমানখিনি মানুহে আজি হাৰাশাস্তি ভুগিছে বহুত দূৰ দূৰণিৰ পৰা কিমান পৰ্যটক আহিছে চাওক ইয়াতে কিমানখিনি মানুহ আহিছে চাওক সকলোখিনি আচলতে সোমাব পৰা নাই অনলি বিকজ অফ ডেট পৰ্টেল ছিষ্টেম উপায় নাই আমি আহিলোঁ দূৰৰ পৰাই চাই যাবগৈ লাগিব নেতাদা কি ক'ব তাকে আৰু দৰ্শনটো ইয়াৰ পৰাই কৰি যাওঁ আৰু বাহিৰৰ পৰা দৰ্শন কৰি যাবলগীয়া অৱস্থা হৈছে উপায় নাই চাৰ্ভাৰ ডাউন কাৰেংঘৰ এইটো চাৰ্ভাৰ ডাউন কাৰণে আমি সোমাব নোৱাৰিলোঁ বহুত দূৰৰ পৰা আহিছিলোঁ আচলতে চাৰ্ভাৰ ইয়াতো ডাউন আৰু আমাৰ মনতো চাৰ্ভাৰ ডাউন হৈ গৈছে ইমানে বেয়াকৈ চাৰ্ভাৰ ডাউন হৈ গৈছে যে আমি ইমান দূৰণিৰ পৰা আহি পেলাই ঘূৰি যাব লগা হৈছে আচলতে আপোনালোকে ভাবি চাওক যে আমি আহিছোঁ গোলাঘাটৰ পৰা কিন্তু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে দূৰ দূৰণিৰ পৰা যিসকল মানুহ আহিছে তেওঁলোকৰ কি অৱস্থা হ'ব যদি তেওঁলোকে আহি পেলাই ইয়াতে চাৰ্ভাৰ ডাউন পায় ইমান দূৰণিৰ পৰা অহা মানুহখিনিৰ মানসিকতা বা মনটোত চাৰ্ভাৰ ডাউন হ'বনে নহয় এইবিলাক প্ৰশ্ন বৰ্তমান উঠে আমি চাৰ্ভাৰ ডাউনতে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ এতিয়া দেখা পালে আপোনালোকে কেনেদৰে ইমান বেছি মিছমেনেজমেণ্ট চলিব পাৰে চাওক ইমান ডাঙৰ ডাঙৰ বিভাগ আছে টুৰিজিম বিভাগ আছে মন্ত্ৰী আছে এমপ্লয়ি আছে তাৰ পাছতো যদি ছিষ্টেম এটা বেয়া হৈ থাকে তেওঁলোকে এই প্ৰচেছটো তেওঁলোকে ইভালুৱেট কৰিব লাগেনে নাই কেৱল মাত্ৰ চাকৰি কৰাটোৱে ভাল জানো কেৱল মাত্ৰ চাকৰি কৰিলেই ভাল হয় জানো আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাওক চাকৰি আমি চবেই কৰোঁ কিন্তু দায়বদ্ধতাটো এখন জেগাৰ এটা ঐতিহ্য এটা আমাৰ যিটো আমাৰ ঐতিহ্য বুলি কওঁ যাৰ বাবে যাক দৰ্শন কৰিবৰ কাৰণে বাহিৰৰ পৰা পৰ্যটক আহে সেই ছেক্টৰবিলাক যদি ইমান এটা মিছমেনেজমেণ্ট তাত চলি থাকে তেতিয়াহ'লে কিন্তু সঁচাকৈ অতি লাজৰ কথা গতিকে কি হ'ল কি নহ'ল আপোনালোকে নিশ্চয় দেখা পালে কিমান পৰ্যটক আছিলে তাতে আপোনালোকে দেখা পালে আৰু বহুত পৰ্যটক ঘূৰি গ'ল আচলতে যিখিনি আমি কভাৰ কৰাৰ আগতে তেওঁলোক অলৰেডি আমি দেখোঁতে তেওঁলোক ঘূৰি গুচি গৈছে যিখিনি মানুহ আছিলে সেইখিনি আপোনালোকক দেখুৱালোঁ কিন্তু চিন্তা নকৰিব এতিয়া নতুন এই ভিডিঅ'টোৰ পাছত এটা খুব ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে সেই ভিডিঅ'টো আপোনালোকে সুন্দৰকৈ উপভোগ কৰিব পাৰিব কাৰণ আমি তাত গ'লোঁ আৰু তাৰ বিভিন্ন দৃশ্য দেখা পাব বিভিন্ন চিনেমেটিক ভিডিঅ' আপোনালোকে প্লে দেখা পাব আৰু তাৰ লগতে এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ এই পৰৱৰ্তী ভিডিঅ'টোত লৈ আহিম গতিকে আজিলৈ এই ইছ্যুটো আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে ভিডিঅ'টো তুলি ধৰিছিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় অসম